জীৱন এটা শব্দৰ হাজাৰটা প্ৰশ্ন, উত্তৰ সন্ধানহীন, তথাপিও জীৱন ধুনীয়া। উপভোগ কৰোঁ প্ৰতিটো দিন, প্ৰতিটো নিশা। ব্যস্ততা বেছি, ব্যস্ত মই, ব্যস্ত আপুনি, ব্যস্ত পৃথিৱীও। সুখী হোৱাৰ ঠিকনাই বাৰু ক'ত, কিমান দিন বাৰু সেউজীয়াবোৰ চোৱা নাই আপুনি। নৈ পাৰৰ কোমল বতাহজাকৰ লগত অচিনাকি হোৱা কিমান দিন হ'ল বাৰু। খোজে প্ৰতি প্ৰতিযোগিতা আৰু বন্ধ কোঠাৰ মাজতেই পুহি ৰাখিছে নেকি সুখী হোৱাৰ বাসনা। আজিৰ বাবে আপুনি ব্যস্ততাৰ অজুহাতৰ মুখাখন খুলি থওক। সোঁহাতৰ আঙুলিকেইটা ব্যস্ত কৰি ৰখা মোবাইল ফোনটো আজি আপোনাৰ বাবে তুলি লওক। কণ্টেক্ট লিষ্টত অতদিনে পৰি যোৱা নম্বৰবোৰৰ মাজত হেৰাই যোৱা বন্ধুকেইজনক বিচাৰক। হেৰাই যোৱা মুখবোৰ ৰিকভাৰ কৰক ফেচবুকৰ দুনিয়াত। হোৱাটছএপৰ একোনত অতদিনে পৰি যোৱা মেছেজবোৰ আজি পঢ়িয়ে পেলাওক দিয়ক। আজিলৈ এৰি দিয়ক জীৱনৰ ট্ৰেজেডি, ঘৰৰ দায়িত্ব, কেৰিয়াৰৰ সমস্ত চিন্তা। জীৱন জিন্দাবাদ, হয়তো সুখী হ'ব পাৰিব। কেতিয়াবা অনুভৱ হয় জীৱনটো বৰ ব্যস্ত। কত যে হেঁপাহ, কত হাবিয়া, কত জ্যোতি, তথাপিও জীয়াই আছোঁ। জীয়াই থাকিবলৈ আমাক মৰম লাগে, ভালপোৱা লাগে, মানুহ লাগে। জীৱনৰ নুবুজা অংকবোৰ ভাঙি পাতি বুজাব পৰা এজন মানুহ লাগে। হাঁহিৰ আঁৰৰ দুখ, খঙৰ আঁৰৰ ভালপোৱা আৰু নীৰৱতাৰ আঁৰৰ চকুলো বুজা এজন বিশেষ বন্ধুৰ প্ৰয়োজন হয় কেতিয়াবা। হাতখন খামুচি তুমি পাৰিবা বুলি সাহস দিয়া মানুহৰ খুব প্ৰয়োজন হয় কেতিয়াবা। আপুনিও যদি কাৰোবাৰ জীৱনৰ এনে এজন প্ৰিয় শ্ৰোতা হ'ব পাৰিছে, তেনেহ'লে তেওঁক বুজি উঠক, চাব সুখী হ'ব পাৰিব। আচলতে আমাৰ চিন্তাবোৰেই আমাৰ পৰিচয়। পৃথিৱীখন সদায় ধুনীয়া, আমাৰ মনবোৰ ধুনীয়া কৰিবলৈহে মৰমৰ প্ৰয়োজন। নিস্বাৰ্থ মৰমেৰে প্ৰতিটো দিন ধুনীয়া কৰোৱা হওক। হাঁহি থাকক, ভালে থাকক।